নেলাবেটি এইটো ঘৰত আমি বেছি সময় থাকিব নোৱাৰি যিমান সোনকালে পাৰো ইমান সোনকালে এই শক্তিমান লাঠিটো লৈ কেনে আমি ইয়াৰ পৰা ওলাই যাব লাগিব খবৰদাৰ ঠিক আছে তেনেহলে সোনকালে বলক ইয়াৰ পৰা ওলাই যাও মোৰো অলপ ভয় লাগি আছে নাই নেলাবেটি তুমি এতিয়া আৰু ভয় পাব নালাগে পৃথিৱীত আটাইতকৈ শক্তিশালী যাদু লাঠিটো এতিয়া আমাৰ হাতত আছে বুজি পালা আমি যি ইচ্ছা তাকে কৰিব পাৰিম খবৰদাৰ এইটো বুজি পাইছো কিন্তু ইয়াৰ চৰ্তকেইটা কিন্তু আমি মানি চলিব লাগিব নহলে কিন্তু এই যাদু লাঠিটো কাম নকৰে ঠিক আছে নেলাবেটি বলা এতিয়া আমি এইটো ঘৰৰ পৰা সোনকালে ওলাই যাও খেপেলো তোমাৰ কপলাদাই যে এতিয়ালৈকে হাবিৰ পৰা উভতি অহা নাই কি হ'ল তাৰ কিবা বিপদ হ'ল নেকি এতিয়ালৈকে যে ঘূৰি অহা নাই আপুনি কি কৈছে মই ওলাই যাওঁ হাবিৰ মাজলৈ এই কপলাদাহঁতে ক'ত গ'ল এতিয়ালৈকে যে ঘূৰি অহা নাই ঘৰলৈ ঠিক আছে পেলো সোনকালে আহি যাবা দে কপলাদাহঁতে এতিয়ালৈকে ঘৰলৈ অহা নাই ঠিক আছে মই গৈ আছো কিন্তু আপুনি কিন্তু বাহিৰত নোলাব কিন্তু হাতীবোৰ পগলা হাতীবোৰ কিন্তু হাংগাব লগাইছে আমাৰ ঘৰ পেলো যোৱা তুমি খবৰদাৰ এইটো কি হয় এইটো দেখোন ভূত ওলাইছে নেলাবেটি তুমি ভয় নাপাবা আমাৰ হাতত এই যাদু লাঠি থকালৈকে এই ভূতে আমাক একো কৰিব নোৱাৰে বুজি পালা এই গুহত আৰু বহুত তেনেকুৱা ভূত আছে আমাক একো নকৰে তহঁতে কলৈ আহিছিলি তহঁতে কোনে ক'ত আছা সোনকালে ওলাই আহ বহুত দিন পিছত আমাৰ চিকাৰ পাইছো দুটা চিকাৰ পাইছো হে ভূত তোমালোকে আমাৰ ৰাস্তা এৰি দিয়া নহলে চাইছানে আমাৰ হাতত এইটো কি আছে তোমালোকক একেবাৰে ধ্বংস কৰি দিম হেই তহঁতে আমাক ভয় দেখুৱাই আছে নেকি তহঁতক চাই কেনে আমি ভয় পাবলে নহয় হে জম্বি বুট তুমি একো কোৱা নাই কিয় সোনকালে কোৱা চাইছেনে ইহঁতে আমাক আৰু ভয় দেখুৱাই আছে ইহঁতক খাব লাগিব ইহঁতে আমাৰ চিকাৰ হয় নেকি তহঁতে আৰু আমাক ভয় দেখুৱাই আছা তহঁতক চাই কেনে আমি ভয় পাবলে নহয় বুজি পালি মই হলো জম্বি বুট আৰু সি হৈছে ডাঙৰ বুট তহঁত হলি আমাৰ চিকাৰ তহঁতক এতিয়া আমি চবাই খাম তহঁতে আমাৰ চিকাৰ নতুন চিকাৰ আহিছে দুটামান তহঁতক এতিয়া বহুত এনজয় কৰি খাম তহঁতক আজি আবে চালা কামিনা হাতীকেইটা দেখোন আমাৰ পিছত নেৰেই হে খুৰা আপুনি কিন্তু এতিয়া আৰু নৰকিব আপুনি গৈ থাকক হাতীকেইটা কিন্তু আমাৰ একেবাৰে কাষত আহি গ'ল বুজি পালে সোনকালে যাওক ভাইটি এই হাতীকেইটা সঁচাই পগলা নেকি আমাৰ পিছত নেৰে কিয় খুৰা এই হাতীবোৰ দেখোন খুবেই ভয়ংকৰ কেনেকে জপে আমাৰ ফালে আহি আছে আমাক খাবহি খুৰা সোনকালে হে ভূতৰ দল তহঁতে যিমানে শক্তিশালী হোৱা তহঁতে আজি আৰু আমাৰ লগত আজি নৰা বুজি পালি তহঁতে যিমান সোনকালে পাৰা ইয়াৰ পৰা পলাই যা নহলে কিন্তু তহঁতৰ বিপদ আছে আজি হে জম্বি বুট চাইছা না এই মানুহৰ দলবোৰে আমাক আৰু কেনেকে ভয় দেখুৱাই আছে এনেকে ভয় দেখুৱালে আমি আৰু ইয়াৰ পৰা গুচি নাযাওঁ বুজি পালি আমি বহুত শক্তিশালী হে মানুহৰ পোৱালি তহঁতে আৰু আমাক যিমানে ভয় দেখুৱা আমি আৰু ভয় পাবলৈ নহয় বুজি পালি আমি হৈছো জম্বি ভয়ংকৰ ভূত আৰু তহঁতে আমাক আৰু কি কৰিব পাৰিবি একো কৰিব নোৱাৰা বুজি পালি তহঁতক আমি আজি আৰু চিকাৰ কৰিম এই মানুহৰ পোৱালি তহঁতে ভালকে শুনি ল তহঁতে এইবাৰ আৰু ভূতৰ ৰাজ্যত সোমাই গৈছা বুজি পালি তহঁতে আৰু ইয়াৰ পৰা কেতিয়াও ওলাই যাব নোৱাৰা কেতিয়াও নহয় হে ভূতৰ দল তহঁতে আমাৰ ৰাস্তাটো এৰি দি নহলে কিন্তু তহঁতৰ খেল একেবাৰে খতম কৰি থৈ যাম ইয়াতে বুজি পালি তহঁতে আৰু আমাক চদামূৰ্খ পাইছা নেকি তহঁতে আৰু আমাৰ খেল খতম কৰি থৈ যাবি ইমান সহজ বুলি ভাবিছা তহঁতক চাই কেনে আমি আৰু ভয় পাবলৈ নহয় হে খবৰদাৰ এই ভূতৰ দলবোৰে আমাৰ কথা আৰু এনেকে নামানে বুজি পালে আপুনি সোনকালে শক্তিমান লাঠিটো ইউজ কৰক নেলাবেটি এই ভূতৰ দলবোৰে আমাৰ কথা আৰু যিটো নামানে তেনেহলে আমি শক্তিমান লাঠিটো ইউজ কৰিবই লাগিব ৰবা ইহঁতক আমি খেল দেখুৱাই আছো আয়ু বুটি মৰিলো মই ইমান শক্তিমান লাঠি তহঁতে ক'ত পালি আয়ু বুটি আয়ু সেই মানুহৰ পোৱালি আমি তহঁতৰ ৰাস্তা এৰি দি আছো আমাক ক্ষমা কৰি দিয়ে আমাক নামাৰিবি দে নামাৰিবি ইহঁতৰ হাতত ইমান শক্তিমান লাঠি ক'ৰ পৰা আহিলে আমি ইয়াৰ পৰা সোনকালে পলাই যাওঁ নহলে কিন্তু মোকো এনেকে মাৰি পেলাব ইহঁতে মই সোনকালে পলাও ইয়াৰ পৰা তহঁতক আৰু আমি বাৰে বাৰে কৈ আছো আমাৰ ৰাস্তা এৰি দে তহঁতে দিয়া নাই এতিয়া চাই কেনে লাগে হে মানুহৰ পোৱালি তহঁতে মোৰ পৰা কি খুজিছা মই তাকে দিম কিন্তু মোক এই দে মোক নামাৰিবি দে মোক ক্ষমা কৰি দে হে খবৰদাৰ এইবাৰৰ কাৰণে আৰু এই ভূতক মাফ কৰি দিয়ক ক্ষমা কৰি দিয়ক এৰি দিয়ক ঠিক আছে নেলাবেটি তোমাৰ কথাত মই এই ভূতক এৰি দিলো দ্বিতীয়বাৰ কিন্তু আমাৰ সন্মুখত আহিলে এই ভূতক একেবাৰে মাৰি পেলাম বুজি পালা ঠিক আছে মই আৰু কেতিয়াও নাহো তহঁতৰ সন্মুখত মোক এই দে খবৰদাৰ এই শক্তিমান লাঠিয়ে দেখোন বহুত কাম কৰে বলক সোনকালে আমাৰ গাঁৱলৈ ঘূৰি যাওঁ নেলাবেটি এই শক্তিমান লাঠিটোৰ কাৰণে আজি আৰু আমাৰ জীৱনটো ৰক্ষা পৰিল বলা সোনকালে যাওঁ ঘৰলৈ হে মোহনলাল সোনকালে দৌৰা এই পগলা হাতীবোৰ দেখোন এতিয়া আমাৰ পিছত লাগি গ'ল মদন দা ইমান ভয়ংকৰ পগলা হাতীবোৰ ক'ৰ পৰা আহিলে আমাৰ গাঁৱলে হে এইবিলাক বাদ দি এতিয়া আমাৰ জীৱনটো বচাবলৈ হলে এতিয়া আমি এইটো গাঁও এৰি পলাই যাব লাগিব কিন্তু আমাৰ গাঁও এৰি থৈ কিনে ক'ত যাম পলাই য'তে ইচ্ছা তাতে যাব লাগিব আমাৰ জীৱনটো ৰক্ষা কৰিব লাগিব নহয়
মদনদা ঠিক আছে সোনকালে বলক তেনেহলে এই গাঁও এৰি থৈ কিনে পলাই যাওঁ নহলে এই পগলা হাতীবোৰে আমাক একেবাৰে মাৰি পেলাব আমাৰ পগলা হাতীবোৰক চাই কিনে আৰু কেনেকে ভয় পাই কিনে ঘৰ বাৰী এৰি থৈ কিনে পলাই গৈ আছে আমাক যাবই লাগিব এতিয়া আৰু তোৰে আইডিয়া হয় টকাটি কৰাৰ কাৰণে বুজি পালি বল বল এতিয়া আমি সোনকালে ঘৰটো লুটি লৈ যাওঁ এই ঘৰটোত কিজানি বহুত দামী দামী বস্তু আছে বল সোনকালে আমি লুটি লৈ কিনে গুচি যাওঁ ইয়াৰ পৰা বস আমি আৰু দামী দামী বস্তু লুটিবৰ কাৰণে আৰু পগলা হাতী লৈ আহিছো গাঁৱলে সোনকালে আমি বস্তুকেইটা সোনকালে লুটি লৈ আহো